আজি আমি ক্লাস 10 তোমালোকৰ ইংৰাজী সম্পৰ্কেও আলোচনা কৰিম। আমি মাজে মাজে অসমীয়া আলোচনা কৰিছো। আজিৰ বিষয়টো আমাৰ কি হ'ল, জংগলৰ আটাইতকৈ ডাঙৰ ডাঙৰ জীৱ-জন্তুবোৰ কি, যিবোৰ আমি মানুহে ভয় কৰে, তেনেকুৱা জীৱ-জন্তুবোৰৰ নাম কোৱাচোন তোমালোকে। আটাইতকৈ শক্তিশালী যে গড়, হাতী, বাঘ, ভালুক, সিংহ, এইবোৰ লৈ আমাৰ বিভিন্ন কবিয়ে বিভিন্ন সময়ত কল্পনা কৰে। আৰু সেই কল্পনা কৰা কথাবোৰেই তেওঁলোকে সুন্দৰকৈ উপস্থাপন কৰে এটা কবিতা আকাৰত বা এটা পয়েট্ৰি। আজি আমি আলোচনা কৰিম এ টাইগাৰ ইন দ্য জু। লিখিছে কোনে? লেছলি নৰিছ। আমি এটা বাঘৰ সম্পৰ্কে, যি বাঘ ক'ত থাকে? বাঘ থাকে ক'ত? যে জংঘলত। কিন্তু এইটো ক'ত আছে? যে চিৰিয়াখানা পিঞ্জৰাৰ ভিতৰত তেওঁ লোহা চিমেণ্টৰে নিৰ্মিত, কংক্ৰিটৰে নিৰ্মিত এটা ডাঙৰ পিঞ্জৰাৰ ভিতৰত বাঘটো আছে। তেওঁ ক'তো ওলাই যাব নোৱাৰে। তেওঁ একেবাৰে বন্দিত্ব লাইফ তাত কটাই আছে। সেই সম্পৰ্কে আমি আলোচনা কৰিম। আগে আমি কবিতাটো পাঠ কৰি লৈছোঁ, নহয় নে বাৰু? He stalks in his vivid stripes the few steps of his cage and pets a velvet kite in his quiet race. He should be fangling in shadow, sliding through long grass near the water hole where palm deer pass. He should be snarling around houses at the jungle edge, bring his white fangs, his claws, terrorizing the village. But he is locked in a concrete cell, his strength behind bars, stalking the length of his cage, ignoring visitors. He hears the last voice at night, the patrolling cars, and stares with his brilliant eyes at the brilliant stars. He stalks in his vivid stripes. Stalks মানে সকলোৱে তেওঁ খোজকাঢ়ে। ভিভিড মানে উজ্জ্বল, স্ট্ৰাইপছ মানে তেওঁৰ দেহত থকা ঠেক দীঘল দীঘল ৰঙৰ দাগবোৰ। দ্য ফিউ ষ্টেপছ হি অফ হিজ কেজ। কেজ মানে পিঞ্জৰাৰ ভিতৰত। যে কেজ মানে কি? যে তেওঁৰ পিঞ্জৰাৰ ভিতৰত তেওঁ কেনেকৈ থাকে। অন পেডছ অফ ভেলভেট কোৱাইট, মিহি কাপোৰৰ যেনেকুৱা ভেলভেট কাপোৰ, এনেকুৱা ঘাঁহ বননিত গাদীৰ ওপৰত তেওঁ থাকে। কিন্তু তেওঁ বন্দী হৈ আছে বাঘটো গৌৰৱৰে পিঞ্জৰাৰ ভিতৰতে খোজ কাঢ়িছে। তেওঁৰ খং উঠিছে, উত্তেজনা আছে, কিন্তু তেওঁ নিৰুপায়, কৰিব নোৱাৰে একো। কাৰণ তেওঁ এটা কেজ মানে হ'ল পিঞ্জৰা। পিঞ্জৰাৰ ভিতৰত তেওঁ আবদ্ধ হৈ আছে। ইয়াত কেজ কিয় লিখা হৈছে? ইয়াৰ ৰাইমছ লিখা পৰীক্ষাত প্ৰায় আহে। কেজ, গ্ৰাছ, কাৰ্ছ, ৰাইমছ লিখা আহে। গতিকে তাত এইবোৰো চাব লাগিব। কেৱল আমি অৰ্থ লিখিছোঁ এইটো নহয়, ইয়াত মিনিঙো আহিব পাৰে। যেনেকুৱা ষ্টক, ষ্টিপছ, ভেলভেট, ফ্ৰাংলিং, এনেকুৱা এইবোৰ খবৰবে খোজকাঢ়া ঠেক, এনেকুৱা চাব লাগিব। যে পেট মানে কি, গাদী, এইবোৰ থাকিব। কিন্তু তাৰ উপৰিও কি হ'ব? এইবোৰো আহে আমাৰ প্ৰতিটা ইংৰাজী কবিতাত, যে ৰাইমছ লিখা আছে, শব্দ প্ৰকৰণ। তেওঁ এনেকৈ উত্তেজনা থাকিলেও তেওঁৰ উত্তেজনা আজি বিহীন। উত্তেজনাবিহীনভাৱে তেওঁ পিঞ্জৰাৰ ভিতৰত আবদ্ধ, চিৰিয়াখানাৰ পিঞ্জৰাৰ ভিতৰত। He should be fangling in shadow, sliding through long grass near the water hole where palm deer pass. পাম মানে শকত যেতিয়া হৰিণা পাৰ হৈ যায় ক'তবা জংঘলৰ মাজত, নিজৰাৰ মাজত, তেওঁ জংঘলত বাঘটো ফাংলিং লুকাই থাকে, নাইবা তেওঁ কি কৰে? ফাৰ্কিং লুকাই থাকে, নাইবা তেওঁ তাত চেষ্টা কৰি থাকে কেনেকৈ হৰিণাবোৰ ধৰিব পাৰে। তেওঁ বাঘটো প্ৰকৃতিৰ বুকুত দীঘল ঘাঁহ বন, পানী থকা ঠাইৰ ওচৰত লুকাই থাকিব লাগে, য'ত সকল নদকা পহু বা কি কয় আমাৰ হৰিণাবোৰ আহিব। নদকা হৰিণা, শকত আগত হৰিণা তেওঁ ধৰি খাব লাগে। কিন্তু আজি পাইছে জানো খাব? নাই পোৱা। কিয়? তেওঁ পিঞ্জৰাৰ ভিতৰত আবদ্ধ কৰা হৈছে। He should be gnarling around houses at the jungle edge, burying his white fangs, his claws, terrorizing the village. তেওঁ এই জংঘলত থাকি তেওঁ কি কৰিব লাগিছে?
তেওঁ কি কৰিব লাগিছিল গুজৰি গুমৰি থাকিব লাগিছিল আৰু কি হৈছিল জংগলৰ ওচৰত যিবোৰ গাঁও আছে হাবি বননিৰ ওচৰত গাঁও আছে য'ত বাঘটো থাকে তাতে গাঁৱলীয়া মানুহবোৰে নিশ্চয় ভয় খাই থাকিলৈ বাঘটো জংগলৰ কাষত ঘূৰি ফুৰি নিজৰ দাঁত হাতৰা দেখুৱাই মানুহক ভয় খাব লাগিছিল কিন্তু আজি পাইছে জানো নাই পোৱা কিয় পোৱা নাই কাৰণ বাঘটো আজি বন্দী হৈ আছে পিঞ্জৰাৰ ভিতৰত বাট ইজ লক ইন এ কনক্ৰিট চেল কনক্ৰিট মানে চিমেণ্ট বালি লোহাৰে ভিতৰত তৈয়াৰী এটা পিঞ্জৰা বা চেল এটা কোঠালিত তেওঁক ভৰাই থোৱা হৈছে হে চিষ্টেম বিহাইণ্ড বাৰ যি বাধা আছে বাৰ আছে তাৰ ভিতৰত তেওঁৰ শক্তিটো আবদ্ধ কৰি ৰখা হৈছে ষ্টকিং দ্য লেংথ অফ হিজ কেজ ইগনৰিং ভিজিটৰ্ছ তেওঁ সেই পিঞ্জৰাৰ ভিতৰতে তেওঁ খোজ কাঢ়িব লগা হৈছে তেওঁ দৰ্শনাৰ্থী ইগনৰিং ভিজিটৰ্ছ দৰ্শনাৰ্থীবোৰলৈ মন দিব পৰা নাই চাই যায় মানুহ আহে চিৰিয়াখানাত বাঘটো চাই যায় একো কৰিব নোৱাৰে এনেকুৱা এটা অৱস্থাত তেওঁ কি হৈছে কিন্তু এতিয়া সেই পিঞ্জৰাৰ ভিতৰতে আবদ্ধ হৈ আছে খোজ কাঢ়িছে তাতে শক্তি তেওঁৰ পিঞ্জৰাৰ ভিতৰতে সীমিত হৈ আছে যিবোৰ দৰ্শন কৰিব মানুহ আহিছে চাব আহিছে তেওঁলোকে আহিছে গৈছে হে হিয়াৰ্ছ দ্য লাষ্ট ভয়েচ এট নাইট দ্য পেট্ৰলিং কাৰ্ছ তেওঁ নিশা কি হৈছিল যে নিশা তেওঁ পিঞ্জৰাৰ পৰা পহৰা দিয়া গাড়ীৰ শব্দ শুনা পায় কিন্তু তেওঁ নিৰুপায় হৈ এই শব্দ শুনে কাণেৰে তেওঁ শুনা পায় কিন্তু কি কৰিব পাৰে একো কৰিব নোৱাৰে কিয় নোৱাৰে কাৰণ তেওঁ পিঞ্জৰাৰ ভিতৰত আবদ্ধ হৈ আছে তেওঁ নিৰুপায় হৈ আছে গতিকে তেওঁ কি হৈছে উজ্জ্বল তেওঁৰ চকুযোৰেৰে আকাশত তৰাবোৰলৈ থিৰ হৈ চাই আছে যে তেওঁ আজি নিৰুপায় গতিকে তোমালোকক বৰ বেছিকৈ আমি আৰু আলোচনা কৰিম গতিকে তোমালোকে চাব লাগিব যে গোটেই কবিতাটো চাম্মাৰিটো কি সাৰাংশটো কি মূল ভাৱটো কি এটা বাঘৰ বিষয়ে কিয় ইমান শক্তিশালী এটা জন্তু যায় জংঘলত থাকি লুকাই থাকি নদকা দনকা হৰিণা পহুবোৰ খাব পাৰে যিখন জংঘলত থাকে তেওঁৰ যিটো মাত তেওঁৰ যিটো শব্দ তেওঁৰ যিটো দাঁত তেওঁৰ যিটো হাতোৰা তেওঁৰ যিটো শাৰীৰিক গঠন তাক দেখি যি মানুহবোৰে ভয় কৰে কিন্তু আজি ভয় কৰা নাই মানুহে তেওঁক আজি চাব গৈছে চাব যোৱা মানুহবোৰ দৰ্শন কৰিব যোৱা মানুহবোৰক তেওঁ একো কৰিব পৰা নাই গতিকে সি আজি এই নিশাৰ পিঞ্জৰাৰ পৰা তেওঁ পহৰা দিয়া মানুহৰ শব্দ শুনে কিন্তু একো কৰিব নোৱাৰে পেট্ৰলিং কাৰ আহে তেওঁ একো কৰিব নোৱাৰে গতিকে তেওঁ নিৰুপায় হৈ জিলিকি থকা আকাশত তৰাবোৰলৈ চাই পাৰ কৰিব লগাত পৰিছে তেওঁৰ এই শক্তিক আজি বাৰৰ ভিতৰত সীমিত কৰি পেলোৱা হৈছে এতিয়া তোমালোকে এই যে অৰ্থবোৰ চাবা ইয়াতে দিয়া আছে এনেকৈ অৰ্থবোৰ কিতাপত দিয়া আছে বহুত অৰ্থ প্ৰতিটা কবিতাৰ অৰ্থবোৰ কৰিব লাগে আৰু ৰাইমছ থাকিব আৰু এটি কোৱেশ্চন মই লিখি আনিছোঁ এইটো হ'ল ঘৰত লিখিবা ডিছক্ৰাইব দ্য মুভমেণ্ট এণ্ড দ্য একশ্যন অফ দ্য টাইগাৰ ইন দ্য কেজ পিঞ্জৰাৰ ভিতৰত থকা বাঘৰ তেওঁৰ গতিবিধি কেনেকুৱা তেওঁৰ শক্তি কেনেকুৱা এই সম্পৰ্কে তোমালোকে প্ৰশ্নটো কাইলৈ লিখি আনিবা আৰু তাৰপিছত আমি বেলেগ পাঠ আলোচনা কৰিম আজিলৈ এৰিছোঁ ধন্যবাদ